বনবাস মানে কেৱল জংঘলত গৈ বাঘ ভালুকৰ লগত থকাটোকেই নকয়, বৰং সম্পৰ্কবোৰ যেতিয়া তিতা কেঁহা হৈ পৰে আৰু একেখন ঘৰতে থাকি চিনা মানুহবোৰ অচিনা হৈ থকাটো এক প্ৰকাৰ বনবাস। সৰুৰে পৰা একেখন ঘৰত থাকি ডাঙৰ দীঘল হোৱা ভাই ককাই এসময়ত ঘোৰ শত্ৰু হৈ পৰা দেখা যায়। নিজৰ ঘৰ সংসাৰ হৈ যোৱাৰ পিছত নিজৰ এসময়ৰ কলিজৰ টুকুৰা বাই ভনীক পাহৰি যায়। আমি কেতিয়াবা ভাবিছোঁনে আমি ক'লৈ গতি কৰিছোঁ? কোন আপোন কোন পৰ পাৰ্থক্য কৰিব পাৰিছোঁনে? কোনজন আমাৰ আপোন? সেইজন যিজনে চলাহী কথাৰে প্ৰলোভন দি বিপদৰ মাজলৈ ঠেলি দিয়ে, নে সেইজন যিজনে কৰ্কশ মাতেৰে গালি পাৰি শুদ্ধ পথত যাবলৈ আমাক বাধ্য কৰে? কেতিয়াবা জীৱনত এনেকুৱা পৰিস্থিতি উৎপন্ন হৈছেনে? যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।